Hello guys, welcome back to my YouTube channel. মই আসলতে অলপকে সৰুকে ভিডিও দিব লগা হৈছে কাৰণ কি কোচবিহাৰৰ যি গোটেইকেইটা বস্তু আনিব লাগে এটা ভিডিওতে বহুত দীঘল হৈ যাব ভিডিওটো আৰু আপোনালোকে চাইও বৰ পাব গতিকে মই ৰাখৰ টাইমতো ইয়াত আহিব নোৱাৰিলে আৰু য'ত ৰাখ হয় সেইখিনি ঠাইলৈ আহিছোঁ এতিয়া ইয়াতে ৰাখ হয় তো এইখিনি অলপ দেখাই লওক কি হয় বেছি দীঘল নকৰোঁ ভিডিওটো অলপমান সৰুৱে কৰিম তো চাই লওক মন্দিৰ হয় না আগতে জোতা খুলি ল'ব লাগিব এতিয়া আমি আছো কি নাম আছিল মদন মোহন বাৰীত আৰু ইয়াতে ৰাস হয় আৰু ইয়াতে যিটো মন্দিৰ আছে না ইয়াতে যিটো প্ৰতিমা আছে এইটো সোণাৰ হয় হোৱাইট একদম দেখিবলৈ ধুনীয়া আৰু যিটো টাইমত আহিছোঁ না মই গধূলি টাইমত লাইটিং হৈ আছে আৰু ইফালে হোৱাইট মন্দিৰটো সেইকাৰণে চাবলৈ ভাল লাগিছে আপোনালোকে সেইটো যে ভিতৰত প্ৰতিমাটো দেখি আছে মই ভিতৰলৈ কেমেৰা লৈ নাযাওঁ তো তাৰে ভিতৰৰ কেমেৰা মানে প্ৰতিমাটো সোণৰ হয় চাৰিওফালৰ দৃশ্যটো এবাৰ দেখাই দিছোঁ এইখন গেট ইয়াৰে প্ৰৱেশ কৰি আহিছোঁ আৰু অলপ পাৰ্ক টাইপৰো এইটোৱে মন্দিৰ তো গাইজ এয়ে আছিলে মই এটা ভিডিঅ'তে কভাৰ কৰিব পাৰিলোঁ হয় যিটো কি আছিল ৰাজবাৰী আছিল তাৰ ৰাজবাৰীৰ যিটো পেলেচ দেখাইছিলে আগৰ ভিডিঅ'তে সেইটো কভাৰ কৰিব পাৰিলোঁ হয় কিন্তু ভিডিঅ'টো বহুত দীঘল হৈ গ'ল হয় সেইকাৰণে নকৰিলোঁ আৰু আপোনালোকে দীঘল হ'লে বৰ পালে চাবলৈ কাটি দিলোঁ বাকী এইটো এটা সৰু ভিডিঅ' আছিল যদি ভাল পালে লাইক এটা দিব আৰু যদি বেয়া পাইছে ডিছলাইক এটা দিব আপোনালোকক কোনে ৰাখিব তো আজিলৈ মানে টাটা বাই বাই জয় অসম